অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকলৈ আজি ঘন আৰু ঘনমূল উলিওৱা পাঠটোৰ চতুৰ্থ খণ্ডটো অৰ্থাৎ শেষ খণ্ডটো আগবঢ়াইছোঁ। তোমালোকে খুব মন দি চাবা আৰু শুনিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঘনমূল নিৰ্ণয় কৰা ইয়াৰ আগৰ ভিডিঅ'টো শিকিছিলা নহয়নে বাৰু? মই তাৰে এটা সংখ্যা পুনৰ দেখুৱাইছোঁ, চোৱা 46,656। এইটো তোমালোকে মৌলিক উৎপাদক এনেধৰণে উলিয়াইছিলা নহয়নে বাৰু? উলিওৱাৰ পিছত কি পাইছিলোঁ আমি? এনেকৈ পাইছিলোঁ নহয় বাৰু? 2 কি পাইছিলোঁ? ত্ৰিগুটকৈ দুটা পাইছিলোঁ, তাৰপিছত 3 পাইছিলোঁ এই দুটা। এতিয়া ইয়াৰ ঘনমূল কি পাইছিলোঁ আমি? এই 3টা 2 পৰা এটা আহিলে, এই 3টাৰ পৰা এটা আহিলে, এই 3টা 3 পৰা এটা আহিলে, এইটো এটা আহিলে। টোটেল এইকেইটা পূৰণ কৰিলে কিমান পালোঁ? 36 পালোঁ। তাৰমানে ইয়াৰ ঘনমূল কিমান? 36। এতিয়া এই অংকটো কৰোঁতে আমাৰ যথেষ্ট সময় লাগিছে নহয়নে বাৰু? এতিয়া ইয়াৰ আমাৰ অনুমানিক পদ্ধতিত আমি কেনেকৈ কৰিব পাৰোঁ সেইটো শিকোঁচোন এবাৰ। চোৱা, মন কৰা। অনুমানিক পদ্ধতিত তোমালোকে চোৱা ঘনমূল উলিওৱা কেনেকৈ কৰিব লাগিব। এতিয়া 12,167 সংখ্যা এটা লৈছোঁ। এই সংখ্যাটো কৰাৰ ঘনমূল নিৰ্ণয় কৰাৰ আগতে এইখিনি জানিব লাগিব। তোমালোকে জানিছিলাও 1 কিউব ইকুৱেল টু 1, 2 কিউব ইকুৱেল টু 8, 3 কিউব ইকুৱেল টু 27, এনেধৰণে জানিব লাগিব। 8 কিউব ইকুৱেল টু 512, এনেকৈ ধৰণে জানিব লাগিব। বুজি পাইছা ন? এতিয়া তোমালোকে চোৱা, মন কৰা। প্ৰথমতে সংখ্যাটো শেষৰ 3টা ডিজিট ল'বা। কেনেকৈ ল'বা? ডিজিট মানে অংক। এই 3টা অংক ল'বা, এনেকৈ 8 দি ল'বা। এই অংক 3টাৰ ভিতৰত এই এককৰ ঘৰত কি আছে? 7। এতিয়া আমি এইখিনিত চাব লাগিব যে 7টো ক'ত আছে। এইটো আছে 7টো, 27 তাৰমানে। এই 27টো কাৰ ঘনসংখ্যা? 3 ঘনসংখ্যা। গতিকে ইয়াত 3 পাম। গম পাইছানে? এতিয়া থাকিলে কি? 12। એટલે শেষত কি থাকিলে? 12। 12টো ইয়াত 12 বিচাৰিব নালাগে। ইয়াত কৰিব লাগে 12টো নাই। এতিয়া নাই কাৰণে কি কৰিব লাগিব আমি? ইয়াত 12টো ক'ত সোমাই আছে? এতিয়া 8 আৰু 27ৰ মাজত সোমাই আছে নহয় বাৰু? লিখি দিছোঁ, 8 আৰু 27ৰ মাজত 12টো সোমাই আছে। গতিকে এই দুটাৰ ভিতৰত কোনটো সৰু সেইটো চাব লাগিব। 8টো সৰু, গতিকে আমি কি কৰিব লাগিব? 8টো কাৰ ঘনসংখ্যা? 2 ঘনসংখ্যা। গতিকে 2। গম পালানে? তাৰপিছত ইয়াত তেতিয়াহ'লে ইয়াৰ আমাৰ ঘনমূল কি পালোঁ? 23। বুজি পাইছা নিশ্চয়? এতিয়া মই আৰু এটা তোমালোকক তেনেকুৱা ধৰণৰ আৰু এটা দেখুৱাইছোঁ, মন কৰা। সেইটো মন কৰা। 46,656 পাইছা? এইটো শেষৰ 3টা ডিজিট ল'বা, মানে 3টা অংক ল'বা। আৰু 3টা অংক প্ৰথমৰ এককৰ ঘৰটোত কি আছে? 6 আছে। 6 আছে। এতিয়া আমি ইয়াত চাব লাগিব এতিয়া 6টো ক'ত আছে। এতিয়া এই 6টো ক'ত আছে? এইখিনিত চালোঁ, আমি মন কৰিলোঁ যে এই 6টো ইয়াতে আছে। তাৰমানে কাৰ ঘনসংখ্যা? 216, 6ৰ। গতিকে ইয়াৰ আমি উত্তৰটো কি পালোঁ? 6 পালোঁ। এই 3টা ডিজিটৰ ভিতৰত কি পালোঁ আমি? 6 পালোঁ নহয়নে বাৰু? তাৰপিছত আহিলে কি? 46 থাকিলে। 46টো এতিয়া কাৰ মাজত সোমাই আছে? মন কৰাচোন। 46টো ইয়াত নাই যদি কাৰ মাজত সোমাই আছে? 64 আৰু 27ৰ মাজত সোমাই আছে। গতিকে আমি ইয়াৰ ভিতৰত কোনটো সৰু? 27টো সৰু। গতিকে লিখি দিছোঁ মই 46টো 64 আৰু কি আছে? 27ৰ মাজত আছে বুলি লিখিছোঁ। ইয়াৰ ভিতৰত 27টো সৰু, এনেকৈ লিখি দিছোঁ। গতিকে আমাৰ তেতিয়াহ'লে এই 6টো কি কয়? কোনটো ধৰিলোঁ আমি? 27টো কাৰ ঘনসংখ্যা? 3 ঘনসংখ্যা। গতিকে এইটো কি পাম আমি? 3 পাম। গতিকে এইটো লিখি দিছোঁ তোমালোকক, এইটো 3। দেখি মন কৰিছানে? তেতিয়াহ'লে এই সংখ্যাটোৰ ঘনমূল তেতিয়াহ'লে কি হ'ব? 36। বুজি পালানে? আৰু আগতেও আমি ইভাগেও আমি কৰি পাইছিলোঁ। কেনেকৈ? একেটা সংখ্যাকে কৰিছিলোঁ। এইটো কৰোঁতে কি পাইছিলোঁ আমি? 36 পাইছিলোঁ নহয় বাৰু? গতিকে আমাৰ উত্তৰটো শুদ্ধ। বুজি পাইছা? আৰু এটা অংক দেখুৱাম, তোমালোকৰ মন কৰিবা। আৰু এটা 2টা দেখুৱালোঁ, আৰু এটা দেখুৱাওঁ, তেতিয়া তোমালোকে ক্লিয়াৰ হ'ব কথাটো। তোমালোকে আৰু এটা চোৱা, 3 নম্বৰত আৰু এটা দেখুৱাইছোঁ মই, 9,261। এই সংখ্যাটো শেষৰ 3টা ডিজিট ল'বা, মানে 3টা অংক ল'বা। লোৱাৰ পাছত এইটো এককৰ ঘৰত কি আছে? 1 আছে। এই 1ৰ কি হৈছে? ঘনসংখ্যা কিমান? 1 হয়। গতিকে সেইটো 1 হ'ব নহয় বাৰু? আৰু কি থাকিলে? 9 থাকিলে। 9 তাৰমানে 9 থকাৰ লগে লগে 9টো ইয়াত আছে নি চালোঁ যে 9টো ইয়াত নাই, কিন্তু ইয়াৰ মাজত সোমাই আছে কাৰোবাৰ। এতিয়া 8 আৰু 27ৰ মাজত সোমাই আছে। ঘনসংখ্যাকেইটাৰ মাজত সোমাই, ঘনসংখ্যাহে চাব লাগিব। ঘনসংখ্যাৰ মাজত আছে 9টো। গতিকে 9টো আছে যেতিয়া এই দুটাৰ ভিতৰত এতিয়া কোনটো সৰু চাব লাগিব। আমি লিখি দিছোঁ 8 আৰু 27ৰ মাজত 9 আছে। ইয়াৰ ভিতৰত 8টো সৰু নহয় বাৰু? গতিকে 8ৰ কাৰ ঘনসংখ্যা? 8, 2 ঘনসংখ্যা 8 নহয় বাৰু? গতিকে আমাৰ উত্তৰটো কি? এইটো 9ৰ তলত কি হ'ব? তেতিয়াহ'লে 2 হ'ব। গম পাইছানে? 9ৰ তলত 2 হ'ব। তেতিয়াহ'লে আমাৰ 9,261ৰ ঘনমূল কিমান হ'ব? 21 হ'ব। বুজি পাইছা নহয়? এতিয়া অনুমানিক আমি কিমান সোনকালে কৰিব পাৰিছোঁ। বুজি পাইছা? এতিয়া তোমালোকক মই কেইটামান কৰিবলৈ দিছোঁ, কৰিবা। অনুমানিক পদ্ধতিয়ে ঘনমূল উলিওৱা।
1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এই 5টা তোমালোকে কৰিবা ঠিক আছে মই এতিয়া পিছতলৈ যাওঁ এতিয়া তোমালোকে 7.2 অনুশীলনীত থকা 1 নম্বৰ অংকটো চোৱা 23 ঘনৰ একক স্থানটো কি হ'ব এই 4টাৰ ভিতৰত অপশ্যন দিছে 4টা অপশ্যন দিয়া আছে এইটা কোনটো হ'ব সুধিছে এতিয়া 23ৰ ঘন বুলি ক'লে আমি 23 তিনিবাৰ পূৰণ কৰিব লাগে নহয় বাৰু তিনিবাৰ পূৰণ কৰিলে আমাৰ 23 তিনিবাৰ পূৰণ কৰাৰ কোনো প্ৰয়োজন নাই যেহেতু একক স্থানৰ কথা কৈছে গতিকে একক স্থানত 3 আছে 3টো তিনিবাৰ পূৰণ কৰিলে হৈ গ'ল তেতিয়া কি হ'ব 27 হ'লে একক স্থানত আমি কি পালোঁ তেতিয়াহ'লে 27 পালোঁ গতিকে 23 একক ঘনৰ একক স্থানত কি হ'ব তেতিয়াহ'লে 7 হ'ব বুজি পাইছা এতিয়া পিছৰটো চোৱা তলৰ কোনটো সংখ্যা পূৰ্ণ ঘন মানে ইয়াত 4টা দিছে 4টা পূৰ্ণ ঘন বুজি পাইছা নহয় মই দেখুৱাইছোঁ চোৱা তোমালোকে ইয়াৰ এইটো উৎপাদক বিশ্লেষণ কৰিবা এনেকৈ তাৰপিছত ইয়াৰো কৰিবা উৎপাদক বিশ্লেষণ তেনেকৈ ইয়াৰ কৰিবা এতিয়া প্ৰথমটো কৰা দেখিলোঁ যে আমি যে 3টো এটা ত্ৰিগুট হৈ আছে এইটো 3 কিন্তু ত্ৰিগুট হোৱা নাই ত্ৰিগুট মানে 3টা হোৱা নাই গতিকে 3টা হ'ব লাগিব তেতিয়াহে পূৰ্ণ ঘন হ'ব বুজি পাইছা এতিয়া এইটো চোৱা এইটো মন কৰা এইটো কিন্তু 3টাই হ'ব মন কৰিছানে 2 3টা হ'ব 3 3টা হ'ব পূৰ্ণ ঘন হ'ব আৰু এইটো কৰি চাবা তোমালোকে আৰু ওলাব পাৰে ঠিক আছে তাৰ পিছতলৈ যাওঁ আমি 3 নম্বৰলৈ 3 নম্বৰত কৈছে কি তলৰ কোনটো সংখ্যা পূৰ্ণ ঘন নহয় একে অংক এইটো খালি নহয় বুলি কৈছে একেধৰণে উৎপাদক উলিয়াবা মৌলিক উৎপাদক উলিয়াই লৈ কৰিবা 3টা ত্ৰিগুট হৈ আছে নে মন কৰিবা এতিয়া তোমালোকে 4 নম্বৰটো চোৱা 1000ৰ ঘনমূল উলিয়াবলৈ কৈছে ঘনমূল দিয়া 4টা অপশ্যন দি থৈছে এতিয়া কেনেকৈ কৰিম আমি এইটো মৌলিক উৎপাদক উলিয়াম 1000টো মৌলিক উৎপাদক উলিয়ালে আমাৰ কি পাম এইটা পাম নহয় বাৰু তাৰমানে 2 3টা পূৰণ পাম 5 3টা পূৰণ পাম নহয় বাৰু গতিকে ঘনমূল দিয়ালে আমি এই 3টাৰ পৰা এটা ল'লোঁ আৰু 3টা 5 3টা পূৰণ আছে 5 এটা ল'লোঁ গতিকে 2 5 গুণ কিমান হ'ল 10 হ'ল গতিকে 1000ৰ ঘনমূল তেতিয়াহ'লে 10 হ'ব নহয় বাৰু তাৰপিছত 5 নম্বৰটো মন কৰা 5 নম্বৰটো কি কৈছে 27ৰ ঘনমূল উলিয়াবলৈ দিছে 64ৰ ঘনমূল 125ৰ ঘনমূল উলিয়াবলৈ দিছে নহয় বাৰু এয়া 4টা উলিয়াই পিনে কি কৰিবলৈ কৈছে আটাইকেইটা যোগ কৰিবলৈ কৈছে যোগ কৰিলে ইয়াৰ 4টাৰ ভিতৰত কোনটো হ'ব ক'ব কৈছে আমি এইটো তেনেধৰণে আমি কৰিম এইটো কেনেকৈ কৰিম আমি 27ৰ ঘনমূল 3 64ৰ ঘনমূল 4 নহয়নে বাৰু আমি এইটো জানোৱেই আগতে তাৰপিছত এইটো তোমালোকে তেনেকৈ মৌলিক উৎপাদক উলিয়াই ল'বা 64ৰ ঘনমূল ইয়াত মন কৰিছা ন 64ৰ ঘনমূল এনেকৈ উলিয়াইছোঁ মৌলিক উৎপাদক উলিয়াই তাৰ 3টাৰ ভিতৰত এটা ল'বা তাৰপিছত এই আটাইকেইটা যোগ কৰি দিবা এই 3টা মানে যোগ কৰাৰ পিছত যিটো ওলায় সেইটোৱে উত্তৰ হ'ব ইয়াৰ 4টাৰ ভিতৰত এটা হ'ব তাৰপিছত তোমালোকৰ 2 নম্বৰটো তোমালোকে ঘনমূল্য নিৰ্ণয় কৰা এইকেইটা কৰিলাই এইকেইটা কৰিব নালাগে ঠিক আছে আজিলৈ সামৰোঁ মোৰ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিবা যিহেতু মই তোমালোকৰ কাৰণে গণিতৰ এটা নতুন অধ্যায় লৈ আহিম আৰু এটা কথা তোমালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চাবলৈ বিচৰা তেনেহ'লে মোৰ নামত চাৰ্চ কৰিবা পুনটুনি গগৈ PRONTUNIGOGOI তেতিয়া মোৰ সকলো ভিডিঅ' পাবা লগতে ছাবস্ক্ৰাইব আৰু লাইক দিবলৈ নাপাহৰিবা আজিলৈ আহোঁ ধন্যবাদ